হেল্ল' গাইজ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত মই নিকুৱে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, দেৰি নকৰোঁ। এয়া পিঠাগুড়ি আৰু এইটো চেনি চম্পা কল। পিঠাগুড়ি আজি মই অকণমানেই লৈছোঁ, বেছি লোৱা নাই। এতিয়া মই এচিকুট নিমখ দিম। কলটো ভালকৈ বাকলি গুচাই মই পিটিকি ল'ম আৰু পিঠাগুড়িখিনিৰ লগত মিহলাই ল'ম। পানী নিদিব, পানী দিলে এইখিনি তেলেতীয়া হ'ব আৰু বেয়া লাগিব খাবলৈ। মই কলখিনি আৰু পিঠাগুড়িখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু কেৰাহীও গৰম হৈ গৈছে। এতিয়া মই তেল দিম। তেল দি দিছোঁ। প্ৰথমে মই এটা এটাকৈ দিম। গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব। মোৰ কলপিঠা হৈ গ'ল আৰু মই খায়ো চালোঁ। আপোনালোকেও ট্ৰাই কৰি চাব, কেনেকুৱা লাগে আপোনালোকক ক'ব নোৱাৰোঁ, কিন্তু মোৰ খুবেই ভাল লাগিল আৰু মই আগতেও বনাইছিলোঁ, খাইছিলোঁ। বাৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। আৰু এতিয়া বাই বাই।